ঐ তই কি কৰিছ এতিয়া কি খাইছ তই ছাৰ মই টিফিন খাইছোঁ ভোক লাগিছে টিফিনটো খাই লওঁ বুলি ভাবিলোঁ বেটা ক্লাছৰ পৰা টিফিনটো ওলাই গৈও খাব পাৰিবি টিফিনটো ক'তো পলাই নাযায় নহয় কিন্তু ছাৰ বহুত ভোক লাগিছিলে মোৰ জলদি ভিতৰত জলদি চব দেয়া 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 ৰে অ দেয়া 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 ৰে অ দেয়া 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 ৰে কোন তই কি কৰিছ গান গাই গাই দিয়া ক্লাছৰুমত ছাৰ মই গান গাই আছিলোঁ আকৌ গান অলপ গাবলৈ মন গৈছিলে ঐ মূৰ্খ ইয়াত চাদি হৈ আছে নি বিয়া হৈ আছে নি হা এতিয়া গান গাবলৈ তই ইয়াত কোনো বিয়া হৈ থকা নাই চুপ একদম চুপ থাক যেতিয়ালৈকে মোৰ ক্লাছ চলিব তেতিয়ালৈকে না কোনো ইয়াৰ পৰা বাহিৰত যাব পাবি না বাহিৰৰ পৰা কোনো ইয়ালৈ আহিবি আৰু ইয়াত কোনোবাই গান গাব আৰু কোনোবাই টিফিন উলিয়াবি চবেই মাৰ খাবি আহি গ'ল ভিতৰলৈ আহিব দিবনে নে মই প্ৰিন্সিপালক গৈ ক'ব লাগিব বেটা স্কুলখন হৈছে এখন বিদ্যাৰ মন্দিৰ বিদ্যা মন্দিৰ মানে ছাৰ বেটাহঁত স্কুলখন হৈছে বিদ্যাৰ মন্দিৰ ইয়াত টাইম মতে আহিবি আৰু টাইম মতে যাব লাগে জানো নহয় সোমাব দিবনে নে লেকচাৰ মাৰি থাকিব এতিয়া নে প্ৰিন্সিপালক গৈ ক'ব লাগিব মই এইবোৰ বক সোমা তহঁতৰ লগত আৰু কোনোবাই লেকচাৰ মাৰি পায়নে সোমা যা বহ পঢ়াত একো ফুটকা ফেনটো নাই কিন্তু তহঁতে আকৌ ডাঙৰ ডাঙৰ কথা ক'ব জানো নাযাওঁ মই আপুনি মোক কিয় ইমান বেয়াকৈ ক'ব নাযাওঁ মোৰ এটা মান সন্মানৰ কথা আছে আপুনি মোক কিয় অপমান কৰিব এতিয়া বোপাইহঁত তহঁতে কমচে কম টাইম মতেতো স্কুললৈ অহা যোৱাটো কৰ ছাৰ মই টাইম মতে অকল দুটা জেগাতে যাওঁ এটা হৈছে লেট্ৰিনত এটা হৈছে বাথৰুমত বাহ বেটা বাহ পঢ়া শুনাটো একো কাণ মন নাই মাত্ৰ খাব লাগে আৰু টয়লেট যাব লাগে বা লেট্ৰিন যাব লাগে সেইটো জানো তহঁতে মাত্ৰ কিয় ছাৰ আপুনি কি টয়লেট নাযায় নেকি আৰে ছাৰ টয়লেটলৈ নাযায় নহয় লেট্ৰিন নাযায় নহয় ছাৰ পথাৰলৈ যায় পথাৰলৈ হয়নে ছাৰ মই পথাৰলৈ যাওঁ ছাৰ কৈও দিলে নিজে পথাৰলৈ যাওঁ বুলি আৰে মূৰ্খ মই কোৱা নাই মই তহঁতক সুধি আছো আচ্ছা সুধিছে মানে বেটা তই এটা কথা কচোন তই কেনেকৈ গম পালি কেনেকৈ ভাবিলি মই পথাৰলৈ যাওঁ বুলি কিয়নো ছাৰ আপোনাৰ পিছে পিছে ময়ো যাওঁ তেনেহ'লে তইতো মোৰ হাতততো লোটাটো দেখিছিলি চাগে ছাৰ দেখিছিলোঁতো আপোনাৰ হাতৰ লোটাটো তামৰ লোটাটো আছিলে আৰু তামৰ এইবাৰ যদি তই মোৰ পিছে তেনেকৈ যাওঁ সেই লোটাটো তোৰ মাথাত মাৰি দিম ছাৰ মাথাৰ পৰা মই এটা কথা মনলৈ আহিল আৰু আপুনি কিমান দেৰি আমাৰ মাথা খাই থাকিব সেইটো কওক কি কৰিলি তই মই মাথা খাই আছো তহঁতৰ তো না অথনিৰ পৰা আপুনি পঢ়াইছে অকল কথা কৈ লেকচাৰ কৈ আমাৰ মাথাই খাই আছে বোপাই এনেকুৱা দুপাতমান চৰ পৰিব নহয় গালত তেতিয়া গম পাবি কোনে কাৰ মাথা খাই আছে ছাৰ মই এটা কথা বুজি নাপাওঁ আপোনাৰ যে খং উঠিলে আপুনি চৰ দিম কোচা দিম কৈ থাকে এইটো কথা কিয়নো তহঁতে যিবিলাক কাম কৰ সেইবোৰ কাম দেখি মোৰ খঙত পিটপিটা থাকে বেলেগ মাষ্টৰে তোক 200 মান লগালে কিন্তু মই মাৰিম বুলিয়ে কওঁ কিন্তু ছাৰ আপোনাৰ টকলা মাথা দেখি আমাৰো দেখোন আপোনাৰ বজাবলৈ মন যায় আমি কি বজাইছো নেকি কি তই কি ক'লি মোক মোৰ টকলা মাথাত ধৰি তই কথা ক'লি ৰ তোক তই মোৰ ঠিক কৈছো ৰ